Daddy. Oh. Good morning. আৰু এতিয়া বাজে 6টা আছে বতাহ ধুমুহা আহি আছে একদম বগা কৰি বৰষুণ আহিব নেকি বগা কৰিছে একদম সব আজি পুৱাই পুৱাই বেয়াকে আহিব আজি সব বতাহজাক অহাৰ পিছত এইবাৰ দিছে মস্ত বৰষুণ স্কুল যোৱাৰ টাইমত কেনেকৈ যাব আজি স্কুল এইফালে সব স্কুল যোৱাৰ টাইমত বৰষুণ আহিলে আৰু আজি মই মাইনাৰ লগত গৈ আছো নমস্কাৰ স্বাগতম জনাইছো আজি নতুন অন্য এটা ব্লগ লৈ ভিডিওটো শেষলৈকে চাই থাকিব একদম রিল বানার ব্যস্ত সোনালি সবে ব্যস্ত এইফালে মেখলা চাদর চাত ব্যস্ত এইফালে রিল বানার ব্যস্ত এফালে চাহ খাব দিছে চাহ পিঁয়াজ জলকীয়া দি কেঁচা বুট ভাল লাগে না খাই এইফালে 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 এই Daddy. Oh. Oh. Nah, puri wajib kami. Ya. YouTube channel. Nak kata. Saram baju. Lipstick laga di sini. আজি বলদমাৰী চৰত ফুৰিব আহিলো ভাবিছিলো বলদমাৰী চৰ কেনেকুৱা যে ঠাই হ'ব আজি আহি পালো ভালে লাগিছে ভাল লাগে আমাৰ মাইনাহঁতৰ স্কুলৰ কাষতে বলদমাৰী চৰ এইখন বহুত ডাঙৰ ফিল্ড হয় খেল ধেমালি হ'লে ইয়াতে লৈ আহে এইপিনে বিউটি পাৰ্লাৰত সোমালো এফালে ৰিম্পা থ্ৰেডিং কৰিব বিয়া খাব যাব যে অলপ মেকআপ চেকআপ কৰিব আহিছিলোঁ মই কিন্তু বিউটি পাৰ্লাৰ নাহোঁ এইফালে ৰিম্পাৰ কাৰণে আহিছোঁ ৰিম্পাক লৈ ছুটিছে কেজি পাই ওলাইছে বৰষুণ আহি আছে এইফালে কলা বগা কৰি আৰু এইফালে বৰষুণটো গাড়ী থাকোঁতে কম কমকৈ আহি আছিল আৰু ঘৰ পাওঁতে ইমান জোৰে বৰষুণ আহিছে ঘৰ পোৱালৈকে গৈ আছোঁ পিছপিনে মানে এখন বাৰী আছে পাছফালে এখন বাৰী আছে তাতে গৈ আছোঁ তাতে চব্জি ৰোৱা আছে কি চব্জি আছে নাজানো গৈ দেখুৱাম চাই থাকিব ভিডিঅ'টো শেষলৈকে চাই থাকক গৈ আছোঁ মই আৰু এইফালে আহি পালোঁ এইখন আৰু এইফালে চাওক এয়া ধুনীয়াকৈ ভাত কেৰেলা লাগি আছে এয়া ভাল লাগে এনেকৈ ঘৰৰ চব্জি ছিঙি শাক ছিঙি লৈ আহি আছোঁ আৰু এইফালে মাছ দোকানী মাছ চিঞৰি আছে কি টকা মেলা দাম 100 কি মেলা দাম পোৱা আৰু এতিয়া 50 পোৱা
এয়া শাক বিচাৰি বিচাৰি আহোঁতে মাছ দোকানীও দেখিলোঁ, ৰাস্তাত মাছ দোকানী দেখি এইফালে মাছ ৰাখি দিলোঁ চাফা কৰি। কাটিম মই এতিয়া, কাটাখিনিতো দেখুওৱা নহ'ব, পিছত চাই থাকক পিছলৈ। মাছখিনি মই কাটিলোঁ, কেনে হৈছে নাজানো দেই, মই কোনোমতে কাটিছোঁ আৰু বহুত কষ্ট হৈছে, অলপ ডাঙৰ হৈছে যে এই ঘৰৰ কাৰণে চলে আৰু কাটি খাওঁ কিবাকে। এয়া ভাতকেৰেলা কয়নে এইটো, ভাতকেৰেলা বেছি ডাঙৰ হোৱা নাই তথাপিও আৰু ঘৰৰ চব্জি যেতিয়া টেষ্টটো বেলেগে। ভাতকেৰেলাখিনি মই এনেকৈ কাটি লৈছোঁ, ভাজি বনাম। আৰু এইখিনি দিয়ে দিছোঁ, এইটো হৈছে ফুল গছৰ পাত। মই ফুল গছৰ পাত খাই বিৰাটেই ভাল পাওঁ, ফেভৰেট মোৰ। আৰু ছিঙি আনোতে নেদেখুৱালোঁ, মই বাৰীৰ পৰা ছিঙি আনি এতিয়া তিয়াই থৈছোঁ। ভাতকেৰেলাখিনি ভাজিবলৈ মই এয়া শুকান জলকীয়া এটা দিছোঁ আৰু পিঁয়াজ এটা সৰু সৰুকৈ কাটি লৈ দিছোঁ, ভালকৈ লাৰি দিছোঁ আৰু জিৰাৰ গুড়ি দিছোঁ অলপ। এতিয়া দিছোঁ কাটি লোৱা ভাতকেৰেলাখিনি, ভালকৈ লাৰি দিছোঁ। এতিয়া দিম নিমখ হালধি, ভালকৈ লাৰি দি ঢাকনি লগাই দিম। ভাতকেৰেলাখিনি মই কম জুইত দি মই লৰাই আছিলোঁ, এইখিনি এতিয়া হৈ গ'ল। এইফালে মাছ বনাবৰ কাৰণে মাছখিনি ভাজি ল'লোঁ, সেইফালে পিঁয়াজ তেজপাত ভাজি পুঁই পাতখিনি কাটি লৈ ভাজি আছোঁ। আৰু আলু সিজাই লৈছিলোঁ মই ইয়াতে, আলুখিনিও দি দিছোঁ, নিমখ হালধি দি এতিয়া লাৰি আছোঁ আৰু মছলাখিনিও দি দিছোঁ ইয়াতে। পানীখিনি উতল আহিছে, পানী দিছিলোঁ অলপ, উতল আহিছে, এইফালে দিছোঁ মাছখিনিও পেলাই। মাছখিনি গোটেইখিনি ইয়াতে দি দিছোঁ, পানীখিনি অলপ শুকুৱাব দিম, অলপ উতলা ধুনীয়াকৈ উতল আহি আছে। আজি ভিডিঅ'টোৰ কালাৰ কেনেকুৱা হৈছে নাজানো, আজি মই পুৰণা মোবাইলেদি ভিডিঅ' কৰি আছোঁ, মোৰ মোবাইল চাৰ্জ নাই যিহেতু, লাইন নাই যে আজি, সেইকাৰণে। যোৱাকালি বহুত বতাহ আহিছিল ৰাতি, বতাহ ধুমুহা,